সামাজিক সাংস্কৃতিক অনুষ্ঠান সমন্বয় ক্ষেত্ৰৰ বাকৰি যিসকল ৰাইজ উপস্থিত আছে সকলোকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। সৰুবিলাকক মৰম জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত যোগদান কৰিছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ আৰু পৰীক্ষকসকলক পৰীক্ষাৰ্থীসকলক আৰু পৰীক্ষকসকলকো মই আন্তৰিক অভিনন্দন জনাইছোঁ। গতিকে আমাৰ আজি অতি আনন্দৰ দিন আৰু অতি সুখবৰ। কিহৰ কাৰণে? আমাৰ আজি বিহু কৰ্মশালা, আমাৰ বিহু আহিছে। বিহু হ'ল অসমীয়াৰ জাতীয় উৎসৱ বাপতি সাহোন। এই বাপতি সাহোন বিহুটোক এৰি আমাৰ অস্তিত্বহীন জীৱন। গতিকে আমি ইয়াক এৰিব নোৱাৰোঁ। অসমীয়া সমাজ আৰু বিহু ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে। আমি এটা মুদ্ৰাৰ ইপিঠি বুলি ভাবোঁ। বিহু নহ'লে আমি চলিব নোৱাৰোঁ। বিহুৱে আমাৰ প্ৰাণ, বিহুৱে আমাৰ শক্তি। গতিকে বিহু আহিলে আমাৰ কেনেকুৱা লাগে জানেনে? আমাৰ গা সাতখন আঠখন লাগে। আৰু বিহু বাদ্য, বিহু পেঁপা, বিহু ঢোল পেঁপাৰ মাত শুনিলে আমাৰ মন ৰাইজাই কৰে। গতিকে বিহু শিকিব লাগে আৰু বিহু শুদ্ধভাৱে যদি শিকে তেনেহ'লে এই বিহু নৃত্য গৈ বিশ্বত দৰবাৰত স্থান পাব। গতিকে বিহু আমি শিকিবই লাগিব, কম্পালচৰি। একেবাৰে সকলো ল'ৰা ছোৱালী বিহু শিকিবই লাগিব, তেতিয়াহে আমাৰ বিহু জীয়াই থাকিব। কিন্তু কিছুমান মাতৃ বা পিতৃ বা অভিভাৱকে ভাবি এই কিনো এটা কথা বিহু শিকা, আমি দেখোন জানোৱেই, টিভিত চালেতো গমেই পাবা এনেকৈ কৰ্মশালা কৰি কিয় কষ্ট কৰিব লাগে। কিন্তু আচলতে সেইটো নকয়। যি শিক্ষাই নহওক সেই শিক্ষা আমি অতি শুদ্ধকৈ শিকিব লাগে। বিহুৰ ব্যাকৰণ জানিব লাগে, বিহুৰ বাদ্যবিলাকৰ নাম শিকিব লাগে। বিহুনো কি, কপৌ ফুলনো কি, কেনেকৈ আহিল। গতিকে কবিও কৈছে বিহু হেনো প্ৰকৃতিয়ে মাতি আনে, কুলি চৰাই মাতি আনে। কুলি চৰাই মাতি আনে বিহু। কোনে ক'লে বিহুৰ কথা, কোনে দিলে গান, লৈ আহিছোঁ টিঙত পেঁপা, মগৰ ৰখা গান। কি ধুনীয়া কবিয়ে কবিতা লিখিছে। কোনে ক'লে বোলে বিহুৰ কথা, কোনে দিলে গান, কুলিয়ে দিলে গান। আৰু কোনে লৈ আহে? লৈ আহিছোঁ টিঙত পেঁপা, মগৰ ৰখা গান। গতিকে আমি কুলি চৰাইক ধন্যবাদ দিব লাগিব, আন্তৰিক অভিনন্দন জনাব লাগিব। প্ৰথমতে আমি কুলি চৰাইক সেইটো কথা কিন্তু আমি নাভাবোঁ ন। গতিকে প্ৰত্যেক মাতৃয়ে সজাগ হ'বৰ সময় হ'ল। এতিয়া সজাগ হ'ব লাগিব। অকল পুথিগত শিক্ষাই শিক্ষা হ'ব নোৱাৰে আৰু প্ৰকৃত শিক্ষিত হ'ব নোৱাৰে। সকলো শিক্ষাই ল'ৰা ছোৱালীক আহৰণ কৰিব দিব লাগে। আনকি তাৰে লগত এটা কথা কওঁ মই, তাৰে লগত আধ্যাত্মিক শিক্ষাই বিশেষ শিক্ষা। আজিৰ সমাজ কেনেকুৱা হৈছে? পলুক পলিমাৰে ভৰপূৰ, নানান ধৰণৰ নাজুক নাজুক ঘটনাই মানুহৰ মন প্ৰাণ ভাগ কৰি আছে। গতিকে এনেকুৱা মন প্ৰাণত আনন্দ দিবলৈ হ'লে আমাৰ মাতৃ সমাজ সজাগ হ'ব লাগিব। মাতৃয়ে এইবিলাক শিক্ষাৰ লগতো আধ্যাত্মিক শিক্ষাটো শিক্ষাৰে শিক্ষিত কৰিব লাগিব। তেতিয়াহে এজন প্ৰকৃত নাগৰিক, প্ৰকৃত শিশু, প্ৰকৃত মানুহ হ'ব পাৰিব আৰু বুঢ়াকালত মাক দেউতাকক সুখ দিব পাৰিব। যদি আমি এইটো নকৰোঁ, প্ৰত্যেক শিক্ষা দিয়াৰ ওপৰত আধ্যাত্মিক শিক্ষা দান নকৰোঁ, তেনেহ'লে আমি বুঢ়াকালত দুখ পাব লাগিব আৰু সমাজখন একেবাৰে পলুক কালিমাৰে ভৰ্তি হ'ব। গতিকে আমি শিক্ষিত হ'ব লাগিব। আমি অতি শুদ্ধকৈ তোমালোকৰ ব্যাকৰণ জানিহে বিহু নাচ শিকিবা দেই। গতিকে বিহু নাচ শিকিলে অতি মন দি শিকিবা। শিক্ষকে যেনেকৈ কয় বাদ্যৰ কি কি নাম চববিলাক অতি নিয়াৰিকৈ শিকিবা। বেছি কথা নকওঁ মই আজি নহয়, আজি শিকাৰ সময় হৈ গৈছে। গতিকে বেছি কৈ লাভ নাই। এতিয়া শিকাৰ সময়, মাত্ৰ শিকিব লাগিব সদ ইচ্ছা সদভাৱে। গতিকে মই শেষত